মিত্ৰসকল, আহক আমি আজি অকণমান জানিলোঁ প্ৰাচীন গ্ৰীচৰ অলিম্পিকৰ বিষয়ে। বিশ্ব ক্ৰীড়া জগতৰ আটাইতকৈ প্ৰাচীন আৰু শ্ৰেষ্ঠ সমাৰোহ হৈছে অলিম্পিক। খ্ৰীষ্টপূৰ্ব ৭৭৬ এইখনেই হৈছে গ্ৰীচ। আৰু এই গ্ৰীচৰে অলিম্পিয়া নামৰ ঠাইত প্ৰথমে অলিম্পিক খেল আয়োজন কৰা হৈছিল। দৰাচলতে গ্ৰীচৰ অধিবাসীসকলে তেওঁলোকৰ দেৱতা জিউছৰ সন্মানাৰ্থে প্ৰতি ৫ বছৰৰ মূৰে মূৰে এই ক্ৰীড়া প্ৰতিযোগিতা আয়োজন কৰিছিল। ইতিহাসৰ মতে এই অলিম্পিক এমাহ ধৰি অনুষ্ঠিত হৈছিল আৰু এই মাহটোক হিয়েৰোমেনিয়া বোলা হৈছিল। ২য় শতিকাত ৰমানসকলে যেতিয়া গ্ৰীচ জয় কৰিলে, তাৰ পিছৰ পৰাই এই খেল ধেমালিবোৰ ক্ৰমাৎ বিলুপ্ত হ'বলৈ ধৰিলে। অতীতৰ অলিম্পিকত মাথো পুৰুষসকলেহে অংশগ্ৰহণ কৰিব পাৰিছিল। এবাৰ ফেৰনিছ নামৰ এগৰাকী মহিলাই পুৰুষৰ বেশত অলিম্পিক খেল উপভোগ কৰিছিল বুলি শুনিব পোৱা যায়। তাৰ পিছৰ পৰা খেলুৱৈসকলৰ শৰীৰত কোনো আৱৰণ নোহোৱাকৈ খেলত যোগ দিয়া নিয়ম আৰম্ভ হ'ল। বৰ্তমানৰ অলিম্পিক প্ৰতিযোগিতাত সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক দিয়া হয়, কিন্তু অতীতত বিজয়ীসকলৰ একমাত্ৰ বঁটা আছিল জলফাই গছৰ ডালৰ একোডাল মালা। অৱশ্যে এজন প্ৰতিযোগীয়ে যদি ৩টা বিষয়ত জয় হয়, তেতিয়া অলিম্পিয়াত তেওঁৰ এক প্ৰতিমূৰ্তি স্থাপন কৰা হৈছিল। ৬৬ খ্ৰীষ্টাব্দত সম্ৰাট নীৰৰ শাসনকালত এই ক্ৰীড়া সমাৰোহ ক্ৰমাৎ দুৰৱস্থালৈ গতি কৰিলে আৰু শেষত খ্ৰীষ্টধৰ্মী সম্ৰাট থিয়ডচিয়াৰ শাসনকালত ই সম্পূৰ্ণৰূপে বন্ধ হৈ যায়।